হে দোস্ত, আপোনালোকে চাই আছে মোৰ বটা চৰাইৰ ফাৰ্ম। আশা কৰোঁ আপোনালোকে সবেই ভালে আছে। এই সব মোৰ বটা চৰাইৰ ফাৰ্ম। এইবোৰ আপোনাৰ বৰ্ডিঙত আছে। এইবোৰ পোৱালি আপোনাৰ এইবোৰ পোৱালি আজি বয়স হ'ল 15 দিন। কাৰোবাৰ যদি আপোনাৰ বটা চৰাই পোৱালি লাগে বা কাৰোবাৰ কণী লাগে আমাৰ লগত যোগাযোগ কৰিব। আপোনাৰ আমাৰ এড্ৰেছখন হ'ল আপোনাৰ ৰঙিয়া তিনিআলি। কাৰোবাৰ যদি লাগে আমাৰ এই স্ক্ৰীমত নম্বৰ আহি আছে, যোগাযোগ কৰিব, পাই যাব। কণী হওক আপোনাৰ এই পোৱালি হওক যি লাগে তাই পাই যাব আপোনালোকে। এই চাওক বটা চৰাই, এইবোৰ মাতবোৰ শুনিছে না, কিমান ধুনীয়া মাত। আপোনাৰ এই বটা চৰাই বৰ্তমান আপোনাৰ এই অসমত ট্ৰেণ্ডিঙত চলি আছে। আপোনাৰ বটা চৰাইৰ মাংসই হওক ইয়াৰ কণী হওক বহুত উপকাৰী হয়। উপকাৰী মানে আপোনাৰ এই বটা চৰাই কণী হওক ইয়াৰ মাংসই হওক আপোনাৰ এই আপোনাৰ হাৰ্টৰ কাৰণত ভাল, আপোনাৰ চুগাৰৰ কাৰণত ভাল। এইবোৰ আপোনাৰ বহুত উপকাৰী হয়। এইকাৰণে আপোনাৰ এই বটা চৰাইৰ আপোনাৰ অসমত ট্ৰেণ্ডিঙত চলি আছে। কাৰোবাৰ যদি লাগে আমাৰ লগত যোগাযোগ কৰিব। বটা চৰাইৰ ফাৰ্ম কোনোবাই যদি আপোনাৰ 10 পিচ 15 পিচ ঘৰত পুহিব খোজে নিব পাৰিব আমাৰ পৰা। এই চাওক আপোনাৰ 15 দিন হ'ল বয়স এইবোৰ আপোনাৰ পোৱালি। ইয়াৰ মাতবোৰ শুনিছে না, মাতবোৰ কিমান ধুনীয়া, কিমান ধুনীয়াকৈ মাতে। ঠিক আছে, আশা কৰোঁ আপোনালোকে সবেই ভাল থাকিব। আজিৰ কাৰণে ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ।